हेलो फ्रेंड्स, वेलकम टू माय सेकेंड चैनल लाभली जिंदगी। तो आज आमी गेट ऑफ इंडियार পৰা সুদূৰ সাগৰলৈ ফুৰিবলৈ যাম। তো ফাইনালি আমি আমাৰ বোটখন আহি পালো। ভাইয়া হাই মাৰি দিয়া হাই। তো বলক আমি বোটৰ ভিতৰলৈ যাওঁ। ফাইনালি আমি আহি বোটৰ ভিতৰত বহিলোঁ। তো অলপ পিছত আমাৰ জাহাজখন যাব সাগৰৰ মাজলৈ। তো আপোনালোকে চাই থাকক ভিডিঅ'খন। তো আপোনালোকে এতিয়া চাওক জাহাজৰ ভিতৰত জাহাজৰ যিটো পাইলট থাকে সেই পাইলটজনে কেনেকৈ জাহাজখন মানে চলায় আৰু চাওক এইটো হ'ল জাহাজৰ ভিতৰ পাইলটৰ চিট। ইয়াত চাব লগা হেৰি আৰু একো নাই। এইটো হ'ল হেণ্ডেল, যাৰ সহায়তে জাহাজখন চলায় আৰু পাইলটজনে। ইয়াত এটা কম্পিউটাৰ আছে। এইটো পাইলটৰ চেয়াৰ। এতিয়া আমাৰ জাহাজখন এৰিলে। আমি জাহাজৰ ভিতৰৰ পৰা এটা পপকৰ্ণ কিনিলোঁ 20 টকাৰে। জাহাজৰ ভিতৰত যিটো আমাৰ গাঁৱত 5 টকা, ইয়াত সেইটো 20 টকা। চাওক জাহাজখন গৈ আছে কিমান স্পীড কৰি। আমাৰ জাহাজখন বহুত স্পীডত গৈ অৱশেষত সাগৰৰ মাজভাগ পালে আৰু চাওক জাহাজৰ ভিতৰত মানে কিমান মানুহ। আমাৰ পিছনে চাই আছে ন, এইটো সাগৰ। মোৰ লগত এইটো মোৰ ফ্ৰেণ্ড হয়। চাওক সাগৰ পাৰখন। আমি সাগৰৰ মাজত 1-1.5 ঘণ্টামান কটাই এতিয়া সাগৰৰ পৰা জাহাজেৰে আমি গেট অফ ইণ্ডিয়ালৈ আহি আছোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়া সন্ধিয়া হৈ আছে, সেইকাৰণে আমি আমাৰ হোটেল ৰুমলৈ যাব লাগিব। তো আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত মাৰিছোঁ। প্রিয় সাব্বির, তোমাকে জরুরি আসতে বলেছিলাম।